নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি মায়া নিদান আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক পৰা পৰিত্ৰাণ গোহাৰি জনাব আৰু বোলে এই সৰস্বতী পূজা দিনা এভাগী ল'ৰা ভকতক আয়ক শিকান কৰিছে। এয়া দিওঁতে থওঁতে অনেক অপৰাধ হৈছে, সৰ্বপাত মৈখন কৰি ইয়াতে পালোঁ খালোঁ বুলি প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ব লাগে। আৰু তেওঁ চৰাওঁতে জ্ঞানীয়ে কৈছিলে বোলে ল'ৰা ভকতক এবাৰ নিষ্ঠান অন্ন আজি এই সৰস্বতী পূজাৰ দিনাই বাটৰ জলে বোলে কৈ দিয়াচোন তই মই পাহো নাই দিছে ইয়াতে প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ ল'ৰা ছোৱালী বোলে আগলৈকে এনেকৈ ভালে কুশলে থাকে বোলে। আৰু এই যি মানে ভাড়া কৰি মাক মাকে সেৱা ধৰিছে ফলৱতী কৰা। আৰু তেওঁ ক'ৰবাত যদি কিবা গতি বেয়া আছিলে সৰ্বদোষ মৈখন কৰি ইয়াতে পালোঁ খালোঁ বুলি সৰস্বতী মাতৃও সন্তুষ্ট হ'ব লাগে আগলৈ বোলে এই নাম লগাই আয়োজন কৰিছে। প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ল এই ল'ৰা ছোৱালীটোক গা মোৰ ভালে থাকিব লাগে। আৰু যি ভাবে জ্ঞানীয়ে চৰাওঁতে কৈছিলে সেইবুটি ফলৱতী কৰি মনৰ কামনা সন্তুষ্ট ফলৱতী কৰিব লাগে প্ৰাৰ্থনা
কৈছেনে? হৰি ল'ব লাগিব দেই কৃষ্ণ বিদায়টো দি ল'ব লাগিছিলে বিদায় দি লৈহে সেইটো যাব লাগে হয় একেবাৰে শেষতে গায় দিয়া ল আশীৰ্বাদ দিবা দেই তা ভেঙু চালি বেছি যাব লাগিব স্কুল যাব লাগিব একদম সম্পৰ্ক কেনেকুৱা আছিলে টানি লৈ যাব নোৱাৰিলে যা বাজনী দি দে কৃষ্ণ ল আনি